বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম ইনস্পিৰেশ্যনলৈ। আজি ভিডিঅ'টোত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰা হ'ব, যিসমূহ আগন্তুক DSS DME থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ বাবে অতিকে গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে এই পেপাৰখনৰ আমি সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহ আলোচনা কৰিম। নেক্সট পাৰ্টত আমি ইংলিছ আৰু মেথছৰ পাৰ্টটো ডিছকাছ কৰিম। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো চাওঁ। Which of the following is not a river of northern India? তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় কৰিছে? অপশ্যন নম্বৰ এ যমুনা, অপশ্যন নম্বৰ বি কৃষ্ণা, অপশ্যন নম্বৰ চি ৰবি, অপশ্যন নম্বৰ ডি কুশি। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কৃষ্ণা। নেক্সট কুৱেশ্যন, কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে? এইটো বহুতেই সহজ প্ৰশ্ন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 15 আগষ্ট। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? অপশ্যন নম্বৰ এ ৰাকেশ শৰ্মা, অপশ্যন নম্বৰ বি কল্পনা চাওলা, অপশ্যন নম্বৰ চি সুনীতা উইলিয়ামছ, অপশ্যন নম্বৰ ডি বিক্ৰম সাৰাভাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰাকেশ শৰ্মা। আৰু অপশ্যন নম্বৰ বি যোনগৰাকী দিয়া আছে তেওঁ হৈছে প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কল্পনা চাওলা। নেক্সট কুৱেশ্যন, আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো সুধিছে? ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো অপশ্যন নম্বৰ এ হৈছে ইয়াৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? এই বহুতেই সহজ প্ৰশ্ন হয়। ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো অপশ্যন নম্বৰ বি ইয়াৰ ৰাইট এনচাৰ বাঘ। নেক্সট কুৱেশ্যন, বিহাৰৰ ৰাজধানী কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি পাটনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি পাটনা। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰিচিং ছান নামেৰে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি জাপান। নেক্সট কুৱেশ্যন, এছীয় সিংহ ক'ত পোৱা যায়? অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো আমি জনা উচিত যে প্ৰথম যিটো দিয়া আছে গিৰ নেশ্যনেল পাৰ্ক, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ গিৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, ৰামায়ণ কোনে লিখিছিল? বহুতে সহজ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো অপশ্যন নম্বৰ বিটো হ'ব ইয়াৰ ৰাইট এনচাৰ বাল্মীকি। নেক্সট কুৱেশ্যন, হু ক্ৰিয়েট দ্য ফেমাছ পেইণ্টিং অফ দ্য মনালিছা? হু ক্ৰিয়েট দ্য ফেমাছ পেইণ্টিং অফ মনালিছা? বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰিছিল সুধিছে? আমি সকলোৱে জানি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লিঅ'নাৰ্ডো দা ভিঞ্চি। নেক্সট কুৱেশ্যন, ৰঞ্জিত ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জনা উচিত যে ৰঞ্জিত ট্ৰফী কিহৰ লগত জড়িত? ই হৈছে ক্ৰিকেট খেলৰ লগত জড়িত। মনত ৰাখিব, ক্ৰিকেট খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তৰ সৰ্ববৃহৎ নদীদ্বীপটো হৈছে? আমি সকলোৱে জানো সহজ প্ৰশ্ন মাজুলী হয়। অপশ্যন নম্বৰ ডি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি সমুদ্ৰগুপ্ত, অপশ্যন নম্বৰ ডি বিক্ৰমাদিত্য। ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো অপশ্যন নম্বৰ চি ইজ ৰাইট এনচাৰ সমুদ্ৰগুপ্ত। আৰু বিক্ৰমাদিত্য বুলি কাক দ্বিতীয় চন্দ্ৰগুপ্তক বিক্ৰমাদিত্য নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, তলৰ দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰালা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইজ ৰাইট এনচাৰ কথকলি। নেক্সট কুৱেশ্যনটো চাওঁ, ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশ। ভাৰতৰ কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? বহুতে সহজ প্ৰশ্ন। ইয়াৰ অপশ্যনকেইটা চাওঁ, শ্বাহজাহান, বাবৰ, জাহাংগীৰ, আকবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইজ ৰাইট এনচাৰ বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যন, 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? এইটো বহুতে সহজ প্ৰশ্ন। ইয়াৰ অপশ্যন নম্বৰ ভাস্কো দা গামা, অপশ্যন নম্বৰ বি খ্ৰীষ্টাফাৰ কলম্বাছ, অপশ্যন নম্বৰ চি মাৰ্কো পালো, অপশ্যন নম্বৰ চি ডি এমাণ্ডো চেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইজ ৰাইট এনচাৰ খ্ৰীষ্টাফাৰ কলম্বাছ। আৰু এ নম্বৰ অপশ্যনত দিয়া আছে ভাস্কো দা গামাই প্ৰথম সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল 1498 চনত। 1498 চনত ভাস্কো দা গামাই জলপথ আৱিষ্কাৰ কৰিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন কি? এইটো বহুতেই কমন কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি প্ৰশান্ত মহাসাগৰ। এই প্ৰশ্নটো ABBত এবাৰ আহি যোৱা দেখা গৈছে। কুৱেশ্যন নম্বৰ 19,
কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি পানামা খাল মনত ৰাখিব পানামা খালে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে আৰু এই মানৱসৃষ্ট জলপথ মনত ৰাখিব নেক্সট কুৱেশ্যন আপাতানিসকল কোন ৰাজ্যৰ জনজাতি অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে মোক কমেণ্ট বক্সত জনাব কি হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যনলৈ যাওঁ যে সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে কাৰ্বহাইড্ৰেট অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ বি প্ৰটিন অপশ্যন নম্বৰ চি চৰ্বি অপশ্যন নম্বৰ ডি ভিটামিন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কাৰ্বহাইড্ৰেট এইটো মনত ৰাখিব অপশ্যন নম্বৰ এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন ভিটামিন এৰ অভাৱত হোৱা ৰোগ হ'ল তিনি সহজ ইয়াৰ প্ৰশ্নটো আমি অপশ্যন দেখিলেই গম পাম অপশ্যন নম্বৰ চি ইজ ৰাইট এনচাৰ কুকুৰিকণা নেক্সট কুৱেশ্যন মানৱ শৰীৰত লোহিত ৰক্তকণিকাই প্ৰধান কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল ইয়াৰ অপশ্যনকেইটা চাওঁ খাদ্যবস্তু অপশ্যন নম্বৰ বি অক্সিজেন অপশ্যন নম্বৰ চি প্ৰটিন অপশ্যন নম্বৰ ডি হৰমন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ ৰাইট এনচাৰ অক্সিজেন নেক্সট কুৱেশ্যন তলত দিয়া কোনটো ৰোগ মহে বিয়পায় সৰুৱাই অপশ্যন নম্বৰ এ দিছে বি নম্বৰটো দিছে চি দিছে যক্ষ্মা অপশ্যন নম্বৰ ডি দিছে ডেংগি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ ৰাইট এনচাৰ ডেংগি কোনটো কোভিড-19ৰ সৃষ্টি হয় ইয়াৰ অপশ্যন নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইজ ৰাইট এনচাৰ CARSCOV2 কেটাৰেক্ট কোন অংগৰ ৰোগ হয় কেটাৰেক্ট কোন অংগৰ ৰোগ হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইজ ৰাইট এনচাৰ চকু কেটাৰেক্ট চকুৰ ৰোগ হয় দিয়া কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমাই সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইজ কাৰেক্ট এনচাৰ ইনচুলিন নেক্সট কুৱেশ্যন কোন ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইজ ৰাইট এনচাৰ টাইফয়েড নেক্সট কুৱেশ্যন তলত দিয়া কোনটোত পাচক ৰস নাথাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট এনচাৰ পিত্ত বাকী গোটেইকেইটাতে পাচক ৰস থাকে মনত ৰাখিব মানুহৰ হৃদপিণ্ডত কেইটা নীল থাকে অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো আমি আগতে পাই আহিছোঁ ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 20 ৰাইট এনচাৰ দুটা থাকে সুনীলয় আৰু বানীলয় গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল আমি পিছৰ পাৰ্টটো আপোনালোকৰ মাজত অতি শীঘ্ৰেই দি আছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আশা কৰোঁ আপোনালোকৰ পৰীক্ষাসমূহ ভাল হওক এনেধৰণৰ প্ৰশ্নসমূহ যাতে আহক তাৰে কামনাৰে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় অসম